আজি আমি কথা পাতিম ভাৰতৰ আটাইতকৈ জনপ্ৰিয় কোম্পানী পেনাছনিকৰ বিষয়ে। এই কাহিনী আৰম্ভ হয় 27 নৱেম্বৰ 1894 চনত জাপানত, যেতিয়া কনচুকে মাটসুচিতাৰ জন্ম হয়। তেওঁৰ দেউতাক এজন মৌজাদাৰ আছিল। তেওঁলোক যথেষ্ট সম্ভ্ৰান্ত পৰিয়ালৰ আছিল, কিন্তু তেওঁৰ দেউতাকে সকলো পইচাৰে জুৱা খেলিব ধৰিলে আৰু অৱশেষত তেওঁৰ হাতত ধনৰ নাটনি হৈ পৰিল। 1899 চনলৈ তেওঁ এনে অৱস্থা হৈছিল যে তেওঁ থাকিবলৈ ঘৰ নাছিল। 8 বছৰ বয়সত মাটসুচিতাই নিজৰ পঢ়া শুনা বাদ দি এখন দোকানত কাম কৰিবলৈ ল'লে। যিটো সময়ত অন্য সৰু ল'ৰা ছোৱালীয়ে পইচা কি বুজি নাপায়, সেই সময়তে মাটসুচিতাই কাম কৰি ঘৰ চলোৱাত সহায় কৰিছিল। কিছু বছৰৰ পাছত সেই দোকান বন্ধ হোৱাত তেওঁ এখন চাইকেল ভাল কৰা দোকানত কাম কৰিবলৈ ধৰে। 5 বছৰ তাত কাম কৰাৰ পাছত 15 বছৰ বয়সত মাটসুচিতাই ওচাকা ইলেক্ট্ৰনিক্স লাইট কোম্পানীত কাম কৰে। এবাৰ তেওঁ এটা কণ্ট্ৰেক্ট পালে এখন থিয়েটাৰত ৱাৰিং কৰা। এই কণ্ট্ৰেক্টে তেওঁৰ লাইফ সলনি কৰি দিয়ে। তেওঁ কঠোৰ পৰিশ্ৰম কৰি 6 মাহৰ ভিতৰত থিয়েটাৰৰ ৱাৰিং শেষ কৰিলে, যাৰ বাবে তেওঁ কোম্পানীত এটা ভাল পদ পাইছিল। 20 বছৰ বয়সত তেওঁ বিয়া কৰে আৰু সেই সময়ত তেওঁ কোম্পানী ইলেক্ট্ৰিকেল ইনস্পেক্টৰ হৈ আছিল। তেওঁ দৰমহাও বৃদ্ধি পাইছিল। কিছু বছৰ পাছত তেওঁ এটা ইলেক্ট্ৰনিক চকেট উদ্ভাৱন কৰে, কিন্তু তেওঁ কোম্পানীৰ মালিকে এই চকেটটো বেয়া, কোনো কামৰ নহয় বুলি ক'লে। এই কথাই মাটসুচিতাক বহুত দুখ দিয়ে আৰু 1917 চনত তেওঁ কোম্পানী এৰি দিয়ে। তাৰ পাছত তেওঁ বহুত কষ্ট কৰি এটা কোম্পানী খোলে। তেওঁ কোম্পানী একো নাম নাছিল, তেওঁ কোনো পঢ়া শুনাও কৰা নাছিল। তেওঁ কোম্পানী খোলা নোখোলা একেই আছিল। কিছুদিনৰ পাছত কোম্পানীটোৱে 1000টা ফেনৰ অৰ্ডাৰ পালে। তেওঁলোকে ভালদৰে কাম কৰে আৰু তাৰ পাছত বহুতো কণ্ট্ৰেক্ট তেওঁলোকে পাবলৈ সক্ষম হয়। তাৰপিছত তেওঁ নিজৰ কোম্পানীৰ নাম মাটসুচিতা ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰী কো লিমিটেড ৰাখে। 1922 চনত মাটসুচিতাই নিজৰ কোম্পানীৰ কাৰখানা চলায় আৰু তাত তেওঁ উদ্ভাৱন কৰা চকেটটোৱে আটাইতকৈ বেছিকৈ নিৰ্মাণ কৰে। কিছু বছৰৰ পাছত তেওঁ লক্ষ্য কৰে যে চাইকেলত জ্বলোৱা লেম্পবোৰ 4 ঘণ্টাহে জ্বলে। তেওঁ এনে এটা বাল্ব বনালে যিটো ব্যৱহাৰ কৰিলে লেম্পটো প্ৰায় 40 ঘণ্টা জ্বলে। প্ৰথমে সকলোৱে তেওঁ এই বাল্বটো কোনো কামৰ নহয় বুলি ক'লে, কিন্তু মাটসুচিতাই নিজে এই লেম্পটো মাৰ্কেটত লঞ্চ কৰে আৰু লেম্পটো মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰে। অৱশেষত সকলো বিক্ৰেতাই এই লেম্পটো বিচাৰি মাটসুচিতাক ভিক্ষা খোজে। পাছলৈ এই কোম্পানীকে মাটসুচিতাই পেনাছনিক নাম ৰাখে আৰু আজি এই কোম্পানী সকলোৰে মুখে মুখে।